এটা বেলেগ সিৰিজ যোৱাকালিখিনি এটা বেলেগ সিৰিজ তেনেকৈ বনাম আৰু যিবিলাকে সেইটো ভিডিঅ'ত চোৱা নাই এই ওপৰৰ আই বটনটোত ক্লিক কৰক তাত আগৰ ভিডিঅ'টো আহিব সেইটো চাই লওক তাৰপিছত এইটো চাব পাৰিব বা সেইটো মানে এইটো আগত বা সেইটো আগত বুলি নহয় যেনেকৈ চালেও কথা নাই বাৰু মানে এইটোতো কোনো সিৰিজ টাইপৰ ভিডিঅ' নহয় দুটা পাৰ্টত বনাইছোঁ বাছ এইটোৱে কথা টোটেল মেঘালয় সিৰিজ বুলি দিলেতো মোৰ গোটেই লাইফ টাইম মেঘালয় সিৰিজত ভিডিঅ' আহিয়ে থাকিব আৰু শ্বিলঙত যিমানবাৰ আহিছোঁ তেনেকৈ আচলতে এইফালে আহি পোৱা নাছিলোঁ তেনেকৈ শ্বিলং চেৰাপুঞ্জীটো মিনিমাম দুবাৰ বা তিনিবাৰ অহাই যায় বছৰত কিন্তু যোৱাই ডাউকি ফাৰ্ষ্ট টাইম আহিছোঁ যোৱাইটো ডাউকি যিটো ৰোড তাতে মানে ট্ৰাকেৰে ভৰ্তি হৈ থাকে তাৰমানে এটা লেনটো সিহঁতকেই লাগে নেক্সট লেনটোত বাকী গাড়ী চলে চ' কষ্ট বহুত হয় তাৰমানে গাড়ী চলাবলৈ আৰু কিন্তু বাইকেৰে আহিলে যিখিনি মজা পাব লাগে যিখিনি মানে এনজয় হ'ব লাগে গোটেইখিনি হৈছে বাকী একো নাই চ' যিখিনি ভাবিছিলোঁ পূৰা সেইখিনি এনজয় কৰিব পাৰিছোঁ সেইকাৰণে ভাল লাগিছে ত' ব'লক আজিৰ দিনটো ইয়াতে আৰম্ভ কৰোঁ ফাইনেলি আহি পালোঁ ডাউকি ৰিভাৰ এতিয়া আমাৰ মানে হোটেলখন একদম ওচৰতে আছিলে চ' হোটেলতে বাইকবোৰ বাইকবোৰ পেকিং কৰি থৈ আহিলোঁ যাতে এপাত যায় তেনেকৈ বাহিৰে বাহিৰে ওলাই যাব পাৰোঁ আৰু এইখিনি এতিয়া খোজকাঢ়ি আহিলোঁ বহুতো ভাল লাগিছে আৰু অকণমান সময় বাহিৰতে খোজকাঢ়ি এবাৰ বাহিৰৰ পৰা নদীখন ভালকৈ চাই লওঁ তাৰপিছত হোটেলখন ল'ম তাৰপিছত যাম এই ব্ৰিজখন যে আছে মোৰ পাছত এইখন 1931তে বনোৱা ব্ৰিজ এতিয়ালৈকে চলি আছে ওৱান ৱে ব্ৰিজ হয় তাত ফটোগ্ৰাফী প্ৰহিবিটেড আছে চ' ইয়াৰ পৰা ব্লক কৰিলোঁ মানে দুয়োফালে মানুহ পুলিচ গাৰ্ড ৰখি থাকে চ' যদি এটা ৱে আহিব লাগে আন ৱেটো ৰখিব লাগে দেন এইটো ৱেৰ পৰা মানুহ যাব দিয়ে তেনেকৈ চলি আছে কাৰণ নেৰ হয় ব্ৰিজখন চেপন হয় তো এতিয়া আমি আহিছোঁ ব'টিং কৰিবলৈ ডাউকি ৰিভাৰত তো ব'টিং কৰোঁ এতিয়া আহক ডাউকি নৈ দুয়োপাৰে ঘন নীলা পাহাৰৰ মাজেৰে ভাৰতৰ পৰা বাংলাদেশলৈ একান্তভাৱে বৈ আছে এখনি নৈ অতি পৰিষ্কাৰ অতি মনোমোহা সৌন্দৰ্যই যাৰ পৰিচয় যিয়ে ধৰি ৰাখিছে ভাৰত বাংলাদেশৰ নানান ইতিহাস ৰহস্য শিল্প ভাস্কৰ্য আৰু বহুত কিবা কিবি কোনে ক'ব পাৰিব আজি ৭২ চনৰ সেই যুদ্ধৰ সময়ত এইখন নৈৰে বৈছিল কিমান যোদ্ধাৰ উত্তপ্ত ৰক্ত আছে জানো হিচাপ কাৰোবাৰ ওচৰত তথাপিও যেন সদায় প্ৰফুল্ল মনেৰে শান্ত হৈ অহৰহ বৈ আছে এই ডাউকি নৈখনে কাৰণ প্ৰকৃতিৰ নিয়ম নৈ সদায় বৈয়ে যায় একান্তভাৱে বৈ যায় কি যে মনোমোহা দৃশ্য সেয়েহেই চাগে সৌন্দৰ্যই ইয়াৰ পৰিচয় যাৰ বুকুৰ ওপৰেৰে এবাৰ চকু ফুৰালে যেন পৃথিৱীৰ সমস্ত দুখ আৰু ভাগৰ একাকাৰ হৈ পৰে প্ৰকৃতিৰ বিনন্দিয় ৰূপ এক জীয়া উদাহৰণ হৈছে ডাউকি নৈ মনোমোহা শান্ত আৰু পৰিষ্কাৰ সিহঁতে এইটো মিনি ফ্ৰিজ নেচাৰেল ফ্ৰিজ বনাইছে চাওক ইয়াতে চমভিয়াৰ্ছ তাৰপাছত চফ্ট ড্ৰিংকছ ৱাটাৰ পানী এইবিলাক আছে দেন এইখন দোকান অকণমান প্ৰাইচটো বেছি হ'ব এই তলতকৈ কিন্তু ইয়াতে আহি খাব বিচাৰিলে আপোনালোকে খাব পাৰে মোৰ লগৰবোৰ ফটো উঠাত ব্যস্ত মই DSLRটো আনিছোঁ যদিও মই ব্লগ কৰি থাকোঁতে ফটো উঠিবলৈ হোৱা নাই তো এতিয়া কেইকপিমান মই ফটো উঠোঁ ডাউকি ৰিভাৰৰ যদি টিপ হিচাপে কওঁ তেন্তে আপোনালোকে পাৰিলে স্লিপাৰ আনিব হাৱাই চেণ্ডেল বা এনেকৈ যি পানীত পিন্ধিব পৰা চেণ্ডেল হ'লে ভাল প্লাষ্টিক হওক কিবা হওক শ্বু আনিলেতো একদম প্ৰব্লেমেই হ'ব তাৰপাছত হাফ পেণ্ট টি চাৰ্ট এইটো বেটাৰ মই পেণ্ট পিন্ধি আহিলোঁ কিয় কালি ক্ৰাংচুৰী ৱাটাৰফলত তিতি গ'ল মানে এটাই পেণ্ট আনিলোঁ দুটা আনিব লাগিছিলে ভালকৈ ভবা নাছিলোঁ আৰু ইয়াতে ইচ্ছা কৰিলে গা ধুলে গাও ধুব পাৰে তেনেকুৱা আৰু আমাৰ বোটখনত ল'লে 700 কিন্তু সিহঁতে কৈছিলে 1200 1 ঘণ্টাৰ টুৰ ইয়াত আহিলোঁ আকৌ বাংলাদেশ বৰ্ডাৰত যাম এইখিনি টোটেল 1 ঘণ্টাৰ ভিতৰত সেইখিনি কভাৰ কৰিব সেই বস্তুটো চাব লাগিব আপোনালোকে
ইফালে যিখিনি আছে সেইখন বাংলাদেশ একচুৱেলি তাত যাব পাৰি বৰ্ডাৰলৈ নোৱাৰা নহয় কিন্তু আমাৰ টাইমটো বহুত প্ৰব্লেম হৈ গ'ল যে 11টা বাজিব অকণমান চেকআউটৰ টাইম আছে তো ভাবিলোঁ কি নাই তাত যাবলগীয়াতো একোৱেই নাই একেই চেম থিং তো আমি নাযাওঁ বুলিয়ে ডিচাইড কৰিলোঁ আৰু এতিয়া হোটেল অভিমুখে যাম আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ ওলাইছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ মোক ইমানখিনি মৰম দিয়াৰ বাবে মোৰ ভিডিঅ'বোৰ চাই মোক ছাপোৰ্ট কৰাৰ বাবে আশা কৰিছোঁ আপোনালোকৰ মৰম আৰু সঁহাৰি এনেদৰে পাই যাম আগৰ ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈ বাই বাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব ধন্যবাদ